গাইছ এটা সঁচা কথা, কোনো মাক বাপেকে নিজৰ ল'ৰা ছোৱালী ভাল পোৱাটো কোনো দিনে বুজি নাপায়। আৰু ল'ৰা ছোৱালীয়ে মাক বাপেকৰ কাৰণে নিজৰ ভাল পোৱা এৰি দিয়ে। তথাপিও মানে এনেকুৱা এটা জিদ্দি না মাক বাপেক, এনেকুৱা এটা জিদ্দি হয় মানে কোনোদিনে যিমান বুজাওক, যিমান যি কয়, যিমান মাৰ খাওক, তথাপি একো এটা বুজিয়ে নাপায় মাক বাপেকে। কাৰণ এটা হেৰিতে থাকে, মই যোনটো চাই দিম। ল'ৰা ছোৱালীক এটা কথাই কয়, গম পালে তোক লাগে, মোক লাগেনে, মানে আমাক লাগেনে, নে এই ভাল পোৱা ল'ৰাটোক লাগে। আৰে এই ছোৱালীজনী কোনটো চাব, সেইটোৱে চাব লাগিব না মাক বাপেকে চাব লাগিব। কাৰণ যোনটো মাক বাপেকে সৰুৰে পৰাই ডাঙৰ দীঘল কৰি মেলি পঢ়া শুনাই ইমান ডাঙৰ কৰে, আৰু সেইজনী ছোৱালীটো ছাপ'জ সিহঁতকে চাব লাগিব না মাক বাপেকে চাব লাগিব। নিজৰ ভাল পোৱাটো এৰি দিব, ত্যাগ দি দিব। কাৰণ সেইটো কথা কোনোদিনে বুজি নাপায় যে সেই ভাল পোৱাটো সেই ল'ৰাটোৰ কিমানটা মানে তাইৰ কাৰণে ইম্পৰ্টেণ্ট, সেইটো কোনোদিনে বুজি নাপায়। যেতিয়া জোৰ জবস্তি বেলেগ এটা ল'ৰালৈ বিয়া দি দিয়ে, এবাৰ ভাবি চাইছেনে আপোনালোকে? মই মাক বাপেকেইটাক কৈছোঁ, এবাৰ ভাবি চাইছেনে আপোনালোকে সিহঁতে কিমান কষ্টত বিয়া হয়, সিহঁতে কিমান মনত এটা ধিক্কাৰ লৈ বিয়া হয়, আৰু সেইটোতো আপোনালোকে বুজি নাপায়। সেইটো ভাবে মোৰ ল'ৰা ছোৱালী মোৰ কথা মানিবই। আৰে সেই ঘমণ্ডি এৰি দিয়ক, সেই ঘমণ্ডি সেই জিদ এৰি দিয়ক। এবাৰতো বুজিবলৈ চেষ্টা কৰক ল'ৰা ছোৱালীৰ কথা। আৰু যেন কিছুমান ল'ৰা ছোৱালী ছুইচাইড কৰে, এনেই নকৰে, এইবিলাক ক্ষেত্ৰতে কৰে। কাৰণ এটলিষ্ট বুজি পাব লাগে, বাকী একো নালাগে। আমাক কি লাগে, জাষ্ট অলপ বুজি পালে হৈ যায়। যদি বেয়া দেখিছে সেইটো ভালকৈ চাওক, সেই ল'ৰাটো কি কৰে কি নকৰে, ক'ত কি বা খায়, ভাল বেয়া যি খায়, এইবিলাক চব তদন্ত কৰি মেলি সেই ল'ৰাটোলৈ যদি ভাল হয় তেতিয়া দিয়ক গতাই মেলি, আৰু যদি ভাল নহয় তেতিয়া আপোনালোকৰ মনৰ ইচ্ছাই দিব। তাইক তেতিয়া বুজাব পাৰিব আপোনালোকে।